তো এই অফিচৰ পৰা আহি পালোঁ আৰু আহিয়ে পূজাত দি লৈছোঁ। তো মই ৰাতিপুৱা পূজা দি যাওঁ, আকৌ আবেলি যেতিয়া পূজা দিওঁ এনেকুৱা ভগৱানক আমি যেনেকৈ হওঁ ন, সেনেকুৱা একদম আঁঠুৱা চাঠুৱা লগাই ধুনীয়াকৈ ভগৱানকো শুৱাওঁ। মানে একেবাৰে যেনেকৈ আমি ঘৰ মানুহ হওঁ সিহঁতকো সেনেকুৱাই আমি মানে চাওঁ। তো এতিয়া তেওঁক চব খোৱাই বোৱাই চব সিহঁতক শুৱাই দিলোঁ। এতিয়া দেখিছোঁ ডাঙৰ কাৰ্টুন এটা আহিছে, ইয়াৰ ভিতৰত কি আছে চাওঁ বলক। তো একচুৱেলি আহিছে চব বিহুৰ বস্তু। তো এইবিলাক ওপৰত যিবিলাক পিঠা, তিল পিঠা, নাৰিকল পিঠা যিবিলাক আহিছে সেইবিলাক মই কালি ৰাতিপুৱা ভগৱানক দিম, যেতিয়া পূজা দিম তেতিয়া। কাৰণ কালি যেনেকৈ আপোনালোকৰ মেজি জ্বলাই, আমাৰো সেনেকৈ একে আৰু সংক্ৰান্তি বুলি কয়। তো সেইটো কাৰণে ভগৱানক দিব লাগে পিঠা চিঠা। এতিয়া বনোৱাটো পচিবল নহয় যিহেতু এতিয়া চাকৰি কৰোঁ আৰু একো বন চন একো পোৱা নাই। সেইটো কাৰণে লাহে লাহে চাম, যেতিয়া অকণমান কি ক'ম আৰু প্ৰ' হৈ যাম কামত, তেতিয়া চাগে লাহে ধীৰে ধুনীয়াকৈ ভগৱানক দিব পাৰিম নিজে হাতে পিঠা বনাই। তো এতিয়া এইবিলাক থৈ লৈছোঁ ছাইডত, আৰু তলত এইবিলাক মোৰ বস্তু আছে যিবিলাক বনাম ঘৰতে। পাটি চাপটা ভাবিছোঁ অলপ বনাম, আৰু কি বনাম এতিয়ালৈকে ভাবা নাই, ভাবিছোঁ কিন্তু পাৰিম নোৱাৰিম নেজানো। তো এইবিলাক এতিয়া ওলাই মেলি থওঁ, কি কি আহিছে চাওঁ। গাখীৰ আহিছে, চাউলৰ গুড়ি অনাইছোঁ, ময়দা অনাইছোঁ, আৰু ইলাচি অনাইছোঁ, মিল্ক মিট অনাইছোঁ। চাওঁ আৰু কি কি বনাওঁ, এতিয়ালৈকে মোৰ নিজৰে বিৰাট ভয় লাগিছে। তো কি কি বনাম আপোনাৰ লগত শ্বেয়াৰ কৰিম মই পাছত। ঘৰৰ খানা চানা বনাই মেলি তাৰপিছত ভাবিছোঁ বহিম আৰু বনাবলৈ পিঠা। তো আজিলৈ ইমানে, আকৌ নেক্সট ভিডিঅ'ত লগ পাম।